ফ্ৰেণ্ডছ কি খবৰ নিশ্চয় ভালে মই দয়ামানি দৃষ্টিপিয়ানাথৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ কাৰণে স্বাগতম জনাইছোঁ। তো বন্ধুসকল আজি সৰস্বতী পূজা নহয় জানো, সেয়ে ভাবিছোঁ আজি ছোৱালীজনী কাণখন ফুটুৱাই আনোগৈ। তো এতিয়া দেৰি নকৰোঁ আৰু তেনেহ'লে যাওঁ, পাৰ্লাৰ ওলাই মেলি হৈ গ'ল। এতিয়া যাওঁ, আমাৰ বেটি ওলাই গ'ল হয়নে? আজি তুমি কাণ ফুটাবা নহয়, কেনেকুৱা লাগিব কোৱাচোন? মই গোগামুখ চাৰিআলি পালোহি, এতিয়া গৈ আছোঁ সোণাৰী ঘৰত। এতিয়া চাওক ইমান ধুনীয়াকৈ ছোৱালীজনী সাজি দিছে, ইমান ধুনীয়া লাগিছে নহয়। আৰু এইফালে চাৰিআলিটো ইমানেই ট্ৰেফিক জাম হৈছে নহয়। আৰু এতিয়া গৈ আছোঁ মই মাইনাবাৰ পাৰ্লাৰত। এইফালে দেখিছোঁ ন, এইখনে হৈছে পাৰ্লাৰ মাইনা। এইফালে বেটিও টোপনি গুচি গ'ল। কাণ ফুটাই দিলে চব। এতিয়া কাণ ফুটাই মেলি আহি গ'লোঁ বাহিৰলৈ, আৰু তাত ভিডিঅ' কৰিবলৈ নহ'লে আৰু। বেটিক কেনেকুৱা লাগিছে বাৰু? এতিয়া গৈ আছোঁ আমি টমটম ধৰিবলৈ। এইফালে চাওকচোন ছোৱালীকেইজনী ইমান ধুনীয়া লাগিছে নহয়, ইমান ধুনীয়াকৈ সাজি কাচি আহিছে। আৰু এইফালে আমাৰ হনুমান মন্দিৰ। আমি টমটমত উঠি ল'লোঁ, এতিয়া ঘৰত গৈ আছোঁ আৰু। এইফালে দেখিছে ন, এইখন আমাৰ গোগামুখ আৰক্ষী থানা। আৰু এইফালে দেখিছে এহালি আজি সৰস্বতী পূজা, লগতে আকৌ ভেলেণ্টাইন ডে নহয় জানো, সেয়া আৰু। এইফালে ভণ্টি দুজনীকো লগ পাই গ'লোঁ, আৰু এতিয়া ঘৰত আহি পাই গ'লোহি। তুমি আজি কাণ ফুটাই আহিলা এতিয়া ন? এয়া আমি কাপোৰ চাপোৰ সলাই মানে লগে লগে আহি গ'লোঁ আৰু বিহু চাবলৈ। ওচৰতে মানে মিচিং মানুহ ঘৰত বিহু মাৰি আছে, তাকে চাবলৈ। বিহু অলপ চালোঁ, এতিয়া ঘৰত যাওঁ। বেটি টোপনি লাগিছে, তাইক অলপ শুৱাই লওঁগৈ। আজি মোৰ ভিডিঅ'টো ইমানেই আছিল বন্ধুসকল। যদি চাই ভাল পালে লাইক কমেণ্ট কৰি দিবা দেই।